উজনি অসমৰ ছোৱালীক যে মই বেয়াকৈ কৈছোঁ তেওঁ প্ৰমাণ দিব লাগিব, আৰু যদি তেওঁ দিব নোৱাৰে তেতিয়াহ'লে তেওঁৰ ওপৰত মই লিগেল একশ্যন ল'ম। হেল্ল' গাইজ, কি খবৰ? তো গাইজ আজি আমি কথা পাতিম ঋতু কলিতা আৰু নীল আকাশৰ বিষয়ে। তো ঋতু কলিতাৰ বিষয়ে খুবেই খং উঠিছে নীল আকাশৰ ওপৰত। তো আপোনালোকে সকলোৱে গম পায় ঋতু কলিতা আৰু অসমৰ গায়ক গায়িকাসকলৰ ওপৰত বহুত ডাঙৰ এটা কণ্ট্ৰভাৰ্চি চলি আছে, আৰু সেই অসমৰ প্ৰায় 100জন গায়ক গায়িকা লগ হৈ ঋতু কলিতাৰ এগেইনষ্টে পুলিচ কেছো কৰিছিলে। আৰু এইবাৰ ঋতু কলিতাৰ খং উঠিছে নীল আকাশৰ ওপৰত এইকাৰণে যে নীল আকাশে ঋতু কলিতাৰ বিষয়ে এনেকুৱা কিছুমান কথা যিটো কাৰণে ঋতু কলিতাই কৈছে যে নীল আকাশৰ এগেইনষ্টে ঋতু কলিতাই এইবাৰ লিগেল একশ্যন ল'ব। তো ঋতু কলিতাই কি কৈছে নীল আকাশৰ বিষয়ে সৰু ভিডিঅ' আমি চাই লওঁ। নীল আকাশে এটা বাইট দিছে মানে চেনেলৰ আগত, কৈছে যে ঋতু কলিতা মানে মোৰ কথা কৈছে যে ঋতু কলিতাই উজনি অসমৰ ছোৱালীক লৈ মানে কটু মন্তব্য, মানে বেয়া মন্তব্য হেনো দিছোঁ। তেওঁক মই এই আপোনাৰ চেনেলৰ যোগেদি মই আজি তেওঁক মানে ক'লোঁ কথাখিনি যে তেওঁ এইটো প্ৰমাণ দিব লাগিব, তেওঁ প্ৰমাণ দিব লাগিব, দেখাই দিলে হ'ল, ক'ৰবাত মোক দেখাই দিলে যে উজনি অসমৰ ছোৱালী বুলি নকওঁ মই, উজনি অসমৰ ছোৱালীক যে মই বেয়াকৈ কৈছোঁ তেওঁ প্ৰমাণ দিব লাগিব, আৰু যদি তেওঁ দিব নোৱাৰে তেতিয়াহ'লে তেওঁৰ ওপৰত মই লিগেল একশ্যন ল'ম।